মাছটো বনোৱা হৈ গ'ল এতিয়া টেষ্টটো কৰি চাওঁ আৰু মজা হৈছে বহুত ধুনীয়া হৈছে দেই খাবলৈ জলকীয়াটো এনেকৈ সানি ল'ব লাগে আৰু এনেকৈ চুপি দিব লাগে বৰ ভাল হয় খাবলৈ এই পিচটো চব মাছৰ পিচটো এনেকৈ জোলখিনিৰ লগত সানিব আৰু এনেকৈ লৈ খাব বৰ মজা হৈছে দেই জলকীয়াটো চুপি বেছি ভাল লাগিছে মটৰ গুটিকেইটাও খাবলৈ বৰ ধুনীয়া হৈছে মজা হৈছে দেই খাবলৈ হ'ব আৰু বেছিকৈ দেখুৱাই নাথাকোঁ নহ'লে আকৌ মুখে লাগিব বাৰু হ'ব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে নতুনকৈ যদি মোৰ চেনেলটোলৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আজি মাছৰ ৰেচিপিটোৰ কাৰণে ধুনীয়া ধুনীয়া কেইচকলমান ৰৌ মাছ লৈছোঁ বৰ ডাঙৰ চাইজৰ ৰৌ মাছ পিচকেইটা খুব ধুনীয়া হৈছে আৰু খাবলৈও চাগে বৰ ভাল হ'ব ইয়াতে লৈছোঁ সৰিয়হ বটা আধা বাটি এটা বাটিত লৈছোঁ বিলাহীৰ পেষ্ট আৰু অলপমান লৈছোঁ কেঁচা মটৰ দুটা পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ তিনিটা কেঁচা জলকীয়া লৈছোঁ মাছকেইপিচ ধুনীয়াকৈ হালধি আৰু জলকীয়া দি ভালকৈ সানি লওঁ মাছখিনি ধুনীয়াকৈ মছলা সানা হৈ গ'ল আমাৰ কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া মাছকেইডোখৰ ফ্ৰাই কৰি লওঁ মাছখিনি কেৰাহীত দিয়া হৈ গ'ল আমাৰ মাছ ফ্ৰাই হৈ গ'ল এতিয়া কাঁহী এখনত উলিয়াই লওঁ ধুনীয়া হৈছে পিচটো আমাৰ মাছখিনি কাঁহীত উলিওৱা হৈ গ'ল এতিয়া মাছৰ জোলটো বনাওঁ এতিয়া আমাৰ কেৰাহীতে পাঁচফোৰণ অকণমান দি লওঁ এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ অকণমান পিঁয়াজখিনি ৰঙা হৈ যোৱালৈকে ভাজি থাকিম আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল এতিয়া আদাখিনি দি দিছোঁ আদা আৰু ৰচুন আছিলে এতিয়া ইয়াতে কেঁচা মটৰখিনি দি দিছোঁ এতিয়া ইয়াতে 1 চামুচ জলকীয়া গুড়ি দি দিছোঁ 1 চামুচ হালধি পাউডাৰ দি দিছোঁ এতিয়া ইয়াতে পিচি থোৱা বিলাহীখিনি দি দিছোঁ নিমখখিনি আমি এতিয়া দি দিছোঁ ইয়াতে 1 চামুচ নিমখ দি দিছোঁ আমাৰ মছলাখিনি ভজা হৈ গৈছে ধুনীয়া হৈছে তেলটো এৰি দিছে এতিয়া ইয়াতে জোখৰ মতে পানী অলপ দি দিওঁ বস হৈ যাব এইখিনি অলপ দেৰি এতিয়া উতলিবলৈ দিওঁ ধুনীয়াকৈ উতলিছে এতিয়া সৰিয়হ বটাখিনি দি দিছোঁ ইয়াতে এতিয়া আমি কেঁচা জলকীয়াকেইটা দি দিছোঁ ইয়াতে দুডোখৰকৈ দি দিলোঁ ধুনীয়াকৈ উতলিছে এতিয়া মাছ কেইপিচ দি দিওঁ ইয়াতে আমাৰ মাছখিনি খুব ধুনীয়াকৈ হৈ গ'ল এতিয়া অলপ ধনিয়া পাত দি দিছোঁ গেছটো অফ কৰি দিলোঁ এতিয়া কেঁচা সৰিয়হৰ তেল 1 চামুচ দি দিছোঁ খুব ধুনীয়া হয় গোন্ধটো আপোনালোকে দি চাবচোন খাই খুব ভাল লাগিব মাছটো বনোৱা হৈ গ'ল এতিয়া টেষ্টটো কৰি চাওঁ আৰু মজা হৈছে
বহুত ধুনীয়া হৈছে দেই খাবলৈ জলকীয়াটো এনেকৈ সানি ল'ব লাগে আৰু এনেকৈ চুপি দিব লাগে বৰ ভাল হয় খাবলৈ এই পিচটো চব মাছৰ পিচটো এনেকৈ জোলখিনিৰ লগত সানিব আৰু এনেকৈ লৈ খাব বৰ মজা হৈছে দেই জলকীয়াটো চুপি বেছি ভাল লাগিছে মটৰ গুটিকেইটাও খাবলৈ বৰ ধুনীয়া হৈছে মজা হৈছে দেই খাবলৈ হ'ব আৰু বেছিকৈ দেখুৱাই নাথাকোঁ নহ'লে আকৌ মুখে লাগিব বাৰু হ'ব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে নতুনকৈ যদি মোৰ চেনেলটোলৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে